ভয়ানক, নিন্দনীয়, গণতন্ত্ৰৰ বাবে চিন্তনীয়। দিন দুপৰতে গুণ্ডাগিৰি, হাতত দালৈ আক্ৰমণৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি চৌদিশে চাঞ্চল্য, হাতত চোকা দালৈ দিন দুপৰতে গুণ্ডাগিৰি। আজি দিনৰ 1:30 বজাত স্কুটি এখনেৰে গৈ থকা অৱস্থাত জামুগুৰি থানাৰ অন্তৰ্গত ভৰলী চাপৰি গাঁৱৰ আবু বকৰ ছিদ্দিক এক ভয়ংকৰ আক্ৰমণৰ বলি হয়। অভিযোগ অনুসৰি মুজাহিদ আলম নামৰ এজন উদণ্ড যুৱকে আক্ৰমণ কৰে আবু বক্কৰক। যেন কংগ্ৰেছ কৰ্মী হোৱাই কাল হ'ল আবু বক্কৰ ছিদ্দিকৰ। তই কংগ্ৰেছ কিয় কৰিবি বুলি প্ৰশ্ন কৰিয়েই দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰাৰ অভিযোগকাৰীৰ। দিন দুপৰতে চোকা দাৰে ঘপিয়াই তেজেৰে ৰাঙনি কৰাৰ অভিযোগ কংগ্ৰেছ কৰ্মী আবু বক্কৰক। প্ৰশ্ন হয় কাৰ বলত বলিয়ান মুজাহিদ আলম নামৰ উদণ্ড যুৱকজন। এতিয়া আৰক্ষী কি ব্যৱস্থা লয় এয়া হ'ব লক্ষণীয়। জানিব পৰা মতে মুজাহিদ আলম নজৰ সমষ্টিৰ বিজেপিৰ সদস্য। ইতিমধ্যে ভুক্তভোগী বৰখাত আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰা মতে কংগ্ৰেছ কৰ্মী আবু বকৰ ছিদ্দিকে আজি দিনৰ 1:30 বজাত নিজৰ বন্ধু এজনৰ স্কুটি লৈ গটাইমাৰী JJM ৱাটাৰ ছাপ্লাই চেণ্টাৰত যাওঁতে মুজাহিদ নামৰ উদণ্ড যুৱকজনে মাৰপিট কৰে, লগতে প্ৰাণে মৰাৰ চেষ্টা কৰে। আবু বকৰ ছিদ্দিকে কোনোমতে প্ৰাণ ৰক্ষা কৰি বৰখাত আৰক্ষী চকীত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে। ঘটনাক কেন্দ্ৰ কৰি চৌদিশে আৰম্ভ হৈছে তীব্ৰ চাঞ্চল্যৰ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম 8।